ঐ এজনী ঐ মুনাটো দে চুলাটো হে চুলাটো দেখোন আৰু পিন্ধিয়ে আছে চুলাটো নহয় কালৰি মুনাটো অ মুনাটো ৰব এইটো লও সোনকালে ঘূৰি আহিব ঘূৰি আহিম তাত মই নাথাকো দে মই যাওঁ গৰু ছাগলীকেইটা চাবি ঐ হে নাখাম কিয় আপুনি শহুৱেকৰ ঘৰত খাবগৈ বুলি আমি কি লঘিনে থাকিম কিবা কৈছ নেকি হে একো কোৱা নাই হে যাবলৈ কৈছো মই খালো নহয় তহঁতি খা গৈ যা আপুনি তাৰ নিবুগা চাবোন হৈ নাথাকিব সেই দেউতাৰ লগত দুই এষাৰ কথা পাতিব পাতিম মই জানো নহয় কি কথা পাতিব লাগে তই মোক শিকাব নালাগে মই আহিলো নাই যদিও মা দেখা দিয় মই আইজনী দিয়ে বুধে নাহিছো আকৌ নাযাওঁ আহিছোহে ভাত খাইহে যা খাবা যাম আমাৰ তাই সোনকালে যাবলৈ কৈছে নহয় তুমি দেউতাৰ ওচৰলৈ যোৱা মই চাহ বনাওঁগৈ মা মই বৰ ভাল পাওঁ মচুমাহত টেঙা দি বনাব দেই যোৱাই পালাহি নাযাওঁ এইমাত্ৰ আহিছোহে ল'ৰা ছোৱালীকেইটাৰ ভাল জালখন ফাটিলে নহয় এই কলা ডালৰ লগত কোনে কথা পাতিব কি কলে একো কোৱা নাই দিনতে ওলাই আপুনি তাৰ নিবুগা চাবোন হৈ নাথাকিব সেই দেউতাৰ লগত দুই এষাৰ কথা পাতিব দেউতা আপুনি বিয়া পাতিলে নাই কুকুৰ মই বিয়া নপতা ছোৱালী পালি কম দেউতা আপোনাক গা বেয়া বুলি কোৱা শুনিছো কি হৈছেনো এই কি হব আৰু এই বুঢ়া বয়সত আৰু বেমাৰ মানে এই আজি এটা কাইলৈ এটা এই পৰহিলে এটা ভাল হৈছে আৰু এতিয়া কি খাইছে পিছে এই বাপেৰা মূৰটো খাইছো খাব লাগে সেইটো বৰ শক্তি থকা বস্তু সেই ধুমকলাটোৰ লগত কি কথা পাতিবা কওঁ এটা আৰু শুনে এটা হৌৰা এই ভাত হ'ল যদি এইটোক এগাল খুৱাই পেলাই পঠিয়াই দিয়া নহলে এইটোৱে মোৰ মূৰটো খাব কিবা কৈছে
এই একো কোৱা নাই বাছ নাপাবিগৈ সোনকালে খাই যা মাছ জানো বৌয়ে কি বনাইছে মাছ হ'লেও খাম আৰু মাংস হ'লেও খাম যোৱা ভাত বাঢ়ি লোৱা হা ইচ্ছা এই গ'ল যেতিয়া এতিয়া ৰদ খা অলপ